মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সায়েন্সৰ কলা লেসনটোৰ ইতিমধ্যে উদ্ভিদ কলা ভাগটো মই আগৰ ক্লাছবিলাকত শেষ কৰিছোঁ, তোমালোকে নিশ্চয় পাইছা। আৰু আজি মই প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিম। বহুকোষী প্ৰাণীবিলাকৰ দেহত অসংখ্য কোষ থাকে, এই কথা আমি জানো। আৰু এই অসংখ্য কোষবিলাকে মিলিয়ে দেহটোৰ সমস্ত কাম সম্পন্ন কৰিবলগীয়া হয়। ইতিমধ্যে আমি উদ্ভিদ কলাত পাই অহাৰ দৰে আমাৰ শৰীৰতো কোষবিলাকে কামবিলাক সম্পাদন কৰিবৰ কাৰণে কিছুমান সমষ্টি গঠন কৰে আৰু বিজ্ঞানত এই কোষৰ সমষ্টিবিলাকক একোবিধ কলা বুলি কোৱা হয়। কিন্তু উদ্ভিদ দেহত যিবিলাক কলা পোৱা যায়, প্ৰাণী দেহত আমি সেই কলাবিলাক নাপাওঁ। কিয় নাপাওঁ? উদ্ভিদ দেহত কলাবিলাকে যিবোৰ কাম কৰিব লাগিছিল, আমাৰ দেহত কিন্তু সেইবিলাক কাম নহয়। আমাৰ দেহত বেলেগ কিছুমান কাম কৰিব লাগে, সেইকাৰণে কলাবিলাকো বেলেগ বেলেগ হ'বলগীয়া হয়। যেনে মই এটা উদাহৰণ দিছোঁ, আমি আমাৰ নিজৰ শৰীৰটোৰ কথাই যদি ভাবোঁ, তেনেহ'লে আমাৰ গোটেই শৰীৰটো, গোটেই দেহটো আৱৰি এখন ছাল আছে। এই ছালখনে বাহিৰৰ সৰু সুৰা আঘাতৰ পৰা আমাৰ ভিতৰৰ কলা কোষবিলাকক সুৰক্ষিত কৰাৰ লগতে এখন আৱৰণ হিচাপে ঢাকি ৰাখে। সেইটো এবিধ বেলেগ কলাৰ কাম। ঠিক তেনেকৈ হাড়বিলাকে আমাক কি কৰিছে? আমাৰ শৰীৰটোক এটা আকৃতি দিছে, শৰীৰটোৰ ওজনটো ধাৰণ কৰিছে। গতিকে হাড় এবিধ বেলেগ কলা। পেশীবিলাকে অৰ্থাৎ মাংস পেশীবিলাকে আমাৰ হাত ভৰি বা অংগ প্ৰত্যংগবিলাকক লৰচৰ কৰাত সহায় কৰিছে। পেশী এবিধ বেলেগ কলা। তেজে আকৌ কি কৰিছে? এঠাইৰ পৰা আন এঠাইলৈ আমাৰ শৰীৰটোৰ ভিতৰতে দ্ৰব্যবিলাক পৰিবহণ কৰিছে। তেজো এবিধ বেলেগ কলা। গতিকে আমি দেখিলোঁ যে প্ৰাণী দেহত বেলেগ বেলেগ কলা থাকে আৰু এই কলাবিলাক বেলেগ বেলেগ কাৰ্যত নিয়োজিত হৈ থাকে। গতিকে কলাবিলাকৰ ভিন্নতা যেনেকৈ আছে, সিহঁতৰ গঠনৰো ভিন্নতা থাকিব। এতিয়া যিহেতু কলাবিলাকে বেলেগ বেলেগ কাৰ্য কৰে, সেইকাৰণে কোনবিধ কলাই কি কাম কৰে তাৰ ওপৰত ভিত্তি কৰি আমাৰ শৰীৰৰ কলাবিলাকক 4টা ভাগত বিভক্ত কৰা হৈছে। এই 4টা কলাৰ নাম মই লিখি দিছোঁ, চোৱা। প্ৰথমবিধ হ'ল আচ্ছাদক কলা, দ্বিতীয়তে সংযোজক কলা, তাৰপিছতে আছে পেশী কলা আৰু শেষৰবিধ হ'ল স্নায়ু কলা। এতিয়া আচ্ছাদক কলা কি? প্ৰথমতে মই তোমালোকক আচ্ছাদক কলাৰ বিষয়ে কম। আচ্ছাদন শব্দৰ অৰ্থ হ'ল আৱৰণ। অৰ্থাৎ আমাৰ শৰীৰটোত যি কলাই আৱৰণ সৃষ্টি কৰিছে, আৱৰণ মানে আচলতে ছালখন, আমাৰ বাহিৰৰ ছালখন ইতিমধ্যে মই যে কৈছিলোঁ, বাহিৰৰ ছালখন, কিন্তু ছাল অকল আমাৰ বাহিৰতে নহয়, আমাৰ ভিতৰৰ অংগ প্ৰত্যংগবিলাকৰ ওপৰতো পাতল পাতল কিছুমান ছাল থাকে। যেনে ধৰি লোৱা জিভাখন, আমাৰ জিভাখনৰ চাৰিওফালে এখন পাতল ছাল নাই জানো? সেই ছাল মানে হ'ল আচ্ছাদন। গতিকে ভিতৰৰ জিভাখনৰ ছাল, বাহিৰৰ শৰীৰটোৰ ছালখন, বা ধৰি লোৱা হৃদযন্ত্ৰটোৰ ওপৰত যিখন ছাল আছে, আমাৰ খাদ্যনলীৰ ভিতৰে বাহিৰে যি পাতল হওক বা ডাঠে হওক যিখন ছাল আছে, এই যিমান ছাল বা আচ্ছাদন আছে, এই গোটেইবিলাক এবিধ কলাই সৃষ্টি কৰে আৰু সেইবিধ কলাই হ'ল আচ্ছাদক কলা। এইবিলাকক আচ্ছাদক কলা বুলি কোৱা হয়। কিন্তু যিহেতু সকলোবিলাক ছাল একে নহয়, আমাৰ বাহিৰৰ ছালখন যেনেকুৱা, আমাৰ সেই বুলি জিভাখনত থকা ছালখন তেনেকুৱা হ'ব জানো? তেনেকুৱা নহয়, সেইখন অকণমান বেলেগ ছাল। গতিকে এই আচ্ছাদক কলাৰ কোষবিলাক কিন্তু একে নহয়, কোষবিলাক বেলেগ বেলেগ থাকে। কিছুমান খুব পাতল কোষেৰে গঠিত আচ্ছাদক কলা থাকে, কিছুমান আচ্ছাদক কলাই হয় কিন্তু কোষবিলাক ডাঙৰ ডাঙৰ বা ওখ ওখ ডাঠ ডাঠ থাকিব। সেই অনুসৰি আকৌ আচ্ছাদক কলাৰো আমি কেইবাটাও ভাগ পাওঁ। কিন্তু সেই ডাঠে হওক বা পাতলেই হওক, আচ্ছাদক কলা বুলিলে তাৰ কিছুমান নিৰ্দিষ্ট কাম আছে। এতিয়া আচ্ছাদক কলাই কি কি কাম কৰে আমাৰ শৰীৰত, প্ৰথমতে তোমালোকে সেই কাৰ্যকেইটা চাই লোৱা। আচ্ছাদক কলাৰ প্ৰধান কামবিলাকৰ ভিতৰত প্ৰথম কামটো হ'ল আভ্যন্তৰীণ কলাক এখন আৱৰণৰ দৰে ঢাকি ৰখা। অৰ্থাৎ কি কৰে? এই আচ্ছাদক কলাই আমাৰ ভিতৰৰ কলা কোষ বা অংগ প্ৰত্যংগবিলাকক এখন ঢাকনিৰ দৰে এখন আৱৰণৰ দ্বাৰা ঢাকি ৰাখে।
দ্বিতীয়তে বাহ্যিক পৰিৱেশৰ পৰা হ'ব পৰা যিকোনো আঘাত আদিৰ পৰা আমাৰ শৰীৰটোৰ ভিতৰৰ কলাবিলাকক সুৰক্ষা দিয়ে। তৃতীয়তে ৰস নিঃসৰণ কৰে, অৰ্থাৎ কিছুমান ঠাইৰ আচ্ছাদক কলাই কিছুমান ৰস নিঃসৰণ কৰে, অৰ্থাৎ ৰস কিছুমান সৃষ্টি কৰিবলগীয়া হয়। যেনে ধৰি লওঁ আমাৰ খাদ্যনলীৰ আচ্ছাদক কলাই পাচক ৰস বুলি কিছুমান ৰস সৃষ্টি কৰিব লাগিব, আৰু সেই ৰসবিলাকেহে আমাৰ খাদ্য পাচন কৰিব পাৰিব। আৰু 4 নম্বৰত আছে কি দ্ৰব্য শোষণ কৰা, অৰ্থাৎ কিছুমান ঠাইৰ আচ্ছাদক কলাই কিছুমান পদাৰ্থ শোষণ কৰিবলগীয়া হয়। যেনে খাদ্যনলীতে এনেকুৱা কিছুমান আচ্ছাদক কলা থাকিব যিয়ে পাচন হোৱা খাদ্য বা আমি খোৱা পানী এইবিলাক শোষণ কৰি শৰীৰটোৰ কোষবিলাকলৈ যোগান ধৰিব লাগিব। 5 নম্বৰত আছে পৰিস্ৰাৱন মানে হ'ল চেকি দিয়া, অৰ্থাৎ আমাৰ শৰীৰতে কিছুমান আচ্ছাদক কলাই কিছুমান দ্ৰব্য চেকি প্ৰয়োজনীয়খিনি শৰীৰত ৰাখিব আৰু অপ্ৰয়োজনীয়খিনি ৰেচন দ্ৰব্য হিচাপে শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰিব। এইখিনিয়ে হ'ল আচ্ছাদক কলাৰ প্ৰধান কাম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আচ্ছাদক কলাৰ কাৰ্যসমূহৰ বিষয়ে জানিলা। এইখিনিতে এটা কথা তোমালোকে জানি থবা যে আচ্ছাদক কলা যেনেকুৱাই নহওক কিয় সি যিটো অংগৰ ওপৰত থাকে সেই অংগটোৰ পেশী, মাংসপেশী আৰু আচ্ছাদক কলাৰ মাজত অন্য এটা তৰপ থাকে, অন্য এটা আৱৰণ থাকে, আৰু তাক কোৱা হৈছে তন্তুময় আধাৰ। তন্তুময় মানে আহজাতীয় পদাৰ্থৰে তৈয়াৰী এটা আধাৰ দ্ৰব্য, অৰ্থাৎ যিয়ে ছালখনক বা আচ্ছাদক কলাটোক ধৰি ৰাখে। মই এটা উদাহৰণ দিছোঁ চোৱা, মোৰ এই হাতখনৰ ওপৰৰ যিখন ছাল, এই ছালখনৰ তলত মাংসপেশী আছে, কিন্তু এটা কথা জানি থবা যে মাংসৰ ওপৰতে এই ছালখন লাগি থকা নাই। এই ছালখন মই এনেকৈ অকণমান অংশত ধৰি টানি আনিব নোৱাৰোঁ, যেন ক'ৰবাত আঠা লাগি আছে, কিন্তু মোৰ গাৰ চাৰ্টটো চোৱা, মই এনেকৈ টানি ওপৰলৈ উঠাই আনিব পাৰোঁ। কিয় এইটো হয়? ছালখন কিয় নাহে? ছালখনতো ঢিলাকেই আছে, আমাৰ শৰীৰত বহলকৈ আছে, টানি আনিলে আহিব লাগিছিল, কিন্তু নাহে এটাই কাৰণ যে ছালখনৰ তলত এটা তন্তুময় আধাৰ বুলি আৱৰণ আছে। সেই আৱৰণটোৱে ছালখনক পেশীৰ সৈতে অৰ্থাৎ মাংসৰ সৈতে টানকৈ বান্ধ খুৱাই ধৰি ৰাখে। এই ছবিখনত চোৱা, ছবিখনত নীলা ৰঙৰ যিটো এটা আৱৰণী বা চিন আমি দেখিছোঁ সেইটো হ'ল তন্তুময় আধাৰ। তাৰ ওপৰতহে ছালখন থাকে আৰু নীলা অংশটোৰ তলত বা আধাৰ দ্ৰব্যটোৰ তলত মাংসপেশীবিলাক থাকে। এতিয়া কোষবিলাকৰ গঠন অনুসৰি আচ্ছাদক কলাত কি ভাগত ভগোৱা আছে চোৱা। প্ৰথমতে আমি পাম ছটিয়া আচ্ছাদক কলা, তাৰপিছত আছে ঘনকাকাৰ আচ্ছাদক কলা, স্তম্ভাকাৰ আচ্ছাদক কলা, চিলিয়াযুক্ত স্তম্ভাকাৰ আচ্ছাদক কলা। এই ধৰণৰ তাৰমানে গঠন অনুসৰি আমি কেইবাটাও নাম পাম, বিভিন্ন ধৰণৰ ভাগবিলাক আমি পাম। আচলতে ভাগ নহয়, কোষৰ গঠন অনুসৰি দিয়া কিছুমান নাম। তাৰে ভিতৰত যিটো ছটিয়া আচ্ছাদক কলা, ছটিয়া আচ্ছাদক কলাৰ কোষবিলাক হ'ল চেপেটা বহল, ঠিক মাছৰ বাকলিৰ নিচিনা। মাছৰ ওপৰত যেনেকৈ বাকলিবিলাকে এখন ডাঠ আৱৰণ তৈয়াৰ কৰিছে, ছটিয়া আচ্ছাদক কলাৰ কোষবিলাক তেনেকুৱা। এই কোষবিলাকে আমাৰ কোনবিলাক আচ্ছাদক কলা গঠন কৰে? যেনে ধৰি লওক মুখৰ ভিতৰত, মুখ গহ্বৰৰ ভিতৰত, এই গালৰ ভিতৰৰ ফালে যিবিলাক এখন আৱৰণ আছে, সেই আৱৰণখনৰ কোষবিলাক হ'ল ছটিয়া আচ্ছাদক কলা। তাৰপিছতে বাহিৰৰ ছালখনতো আমাৰ ছটিয়া আচ্ছাদক কলা আছে, কিন্তু এই আচ্ছাদক কলাবিলাক একতৰপীয়া নহয়, বহুত তৰপ, এটাৰ ওপৰত এটা তৰপে সজ্জিত হয়, ডাঠ হয়, আৰু তেনেকুৱা এখন ডাঠ আচ্ছাদক কলাৰ দ্বাৰাই আমাৰ বাহিৰৰ ছালখন তৈয়াৰী। এই ছালখনৰে কিছুমান কোষে আকৌ কিছুমান গ্ৰন্থি সৃষ্টি কৰে। গ্ৰন্থি মানে তোমালোকে সদায় মনত ৰাখিবা যে এনেকুৱা কিছুমান কোষ যাৰ পৰা কিছুমান ৰস সৃষ্টি হয়। ৰস সৃষ্টি হোৱা কোষ বা কোষৰ সমষ্টিক আমি গ্ৰন্থি বুলি নাম দিম। গতিকে ছালখনৰ কিছুমান আচ্ছাদক কলাই গ্ৰন্থিৰ দৰে কাম কৰে আৰু কিছুমান ৰস এৰি দিয়ে। তেনেকুৱা দুবিধ গ্ৰন্থি হ'ল, এবিধ ঘৰ্ম গ্ৰন্থি, ঘাম ওলায় তাৰ পৰা, আৰু এবিধ হ'ল তৈল গ্ৰন্থি। আমাৰ বাহিৰৰ ছালখন যাতে ৰ'দ আৰু বতাহ লাগি শুকাই নাযায়, কোষবিলাক যাতে নষ্ট হৈ নাযায়, তাৰ কাৰণে এই বাহিৰৰ ছালখনৰ কিছুমান কোষে ঘাম সৃষ্টি কৰে সময়মতে,
কিছুমান কোষে তেলজাতীয় এবিধ পদাৰ্থ সৃষ্টি কৰি গোটেই ছালখন কিছু পৰিমাণে সেমেকাই ৰাখে যাতে শুকাই নষ্ট হৈ নাযায়। দ্বিতীয়বিধ আচ্ছাদক কলা হ'ল ঘনকাকাৰ আচ্ছাদক কলা। ইয়াৰ কোষবিলাক ঘনকৰ দৰে। ঘনক জানা নহয় তোমালোকে, যেনে দীঘলে বহলে ওখয় একে সমান। ঠিক আমি লুডু খেলোতে এই যে লুডুৰ টেমাটোত যিটো গুটি ভৰাই জোকাৰি জোকাৰি খেলোঁ, সেই গুটিটোক লুডুৰ ডাইচ বুলি কয়। ঠিক ডাইচটো এটা ঘনকৰ আকাৰ বুলি আমি ক'ব পাৰোঁ। গতিকে এইবিধ আচ্ছাদক কলাৰ কোষবিলাক হ'ল ঘনক একতাৰ দৰে। গতিকে দেশ দেশকৈ এই আচ্ছাদক কলাখন অকণমান বা আৱৰণখন ডাঠ হ'ব। ইয়াক ক'ত পোৱা যায়? আমাৰ বৃক্ক বা কিডনী বৃক্কনলীৰ আৱৰণত, আভ্যন্তৰীণ আৱৰণ, ভিতৰৰ আৱৰণখনত এনেকুৱা ঘনকাকাৰ আচ্ছাদক কলা পোৱা যায়। তাৰপিছতে আছে স্তম্ভাকাৰ আচ্ছাদক কলা। স্তম্ভ মানে হ'ল খুঁটা। একোটা খুঁটাক আমি স্তম্ভ বুলি কওঁ। গতিকে এই কোষবিলাক এনেকুৱা যে বহলটো কম কিন্তু ওখটো বেছি। এটাই আনটোৰ লগত গাতে গা লাগি থাকিলে কিমান এটা ডাঠ আচ্ছাদক কলাৰ সৃষ্টি কৰিব, ডাঠ হ'ব, আচ্ছাদনখন বা আৱৰণখন ডাঠ হ'ব। তেনেকুৱা কোষবিলাক পোৱা যায় আমাৰ শ্বাস নলী, উশাহ নিশাহ লোৱা যিডাল নলী তাত পোৱা যায়। আৰু কিছুমান এনেকুৱা স্তম্ভাকাৰ কোষৰে বাহিৰৰ ফালে কিছুমান নোম থাকে, যেনে আমাৰ নাকৰ ভিতৰত কিছুমান নোম থাকে। এই নোমবিলাকে কি কাম কৰে? যেতিয়া বায়ু আমি নিশাহত ভিতৰলৈ লৈ যাম, বায়ুৰ লগত যাতে ধূলি বালি আদি সোমালে যাতে ভিতৰলৈকে নাযায়, এই নোমবিলাকে তাত সহায় কৰে। নোমবিলাকে সেইবোৰ বাধা দিয়ে। গতিকে তেনেকুৱা যদি স্তম্ভাকাৰ কোষেৰে তৈয়াৰী আচ্ছাদক কলা থাকে, তেতিয়া তাত পোৱা হ'ব চিলিয়াযুক্ত স্তম্ভাকাৰ আচ্ছাদক কলা। চিলিয়া মানে হ'ল নোম, সৰু সৰু চুলিৰ নিচিনা অংগবিলাকক বিজ্ঞানত চিলিয়া বুলি কোৱা হয়। তাৰোপৰি কিছুমান আচ্ছাদক কলা আমি পাম, তাক গ্ৰন্থি আচ্ছাদক কলা বুলি কয়। ইতিমধ্যে মই ক'লোৱে তোমালোকক গ্ৰন্থি মানে হ'ল কি? কিছুমান দ্ৰব্য নিঃসৰণ কৰে বা উৎপাদন কৰে, ৰস। আমাৰ শৰীৰত কিছুমান আচ্ছাদক কলা আছে, যিবিলাক আচ্ছাদক কলাই এনেকুৱা কিছুমান গ্ৰন্থি সৃষ্টি কৰে আৰু গ্ৰন্থিবিলাকৰ পৰা প্ৰয়োজন মতে কিছুমান ৰস নিঃসৰণ কৰিবলগীয়া হয়। যেনে ধৰি লোৱা কিছুমান হৰম'ন সৃষ্টি কৰিব লাগে, পাচক ৰস সৃষ্টি কৰিব লাগে। এইবিলাক ৰস সৃষ্টি কৰাৰ কাৰণে যিবিলাক আচ্ছাদক কলা থাকে সেইবিলাকক কোৱা হৈছে গ্ৰন্থি আচ্ছাদক কলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰাণী কলাৰ 4টা ভাগৰ আচ্ছাদক কলাৰ বিষয়ে মই ইতিমধ্যে সবিশেষ তোমালোকক ক'লোঁ। বাকী 3বিধ কলাৰ বিষয়ে পৰ্যায়ক্ৰমে ইয়াৰ পিছৰ ভিডিঅ'বিলাকত মই তোমালোকক বুজাই দিম। কিছু অপেক্ষা কৰিবা। ধন্যবাদ।